নমস্কাৰ, মই পাৰ্থপ্ৰতিম বৰাই আপোনালোকক আমাৰ ইউটিউব চেনেল গুগলি আছামলৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি উপস্থিত হৈছোঁহি নগাঁৱৰ পৰা কিছু কিলোমিটাৰ দূৰত অৱস্থিত কৰচুং সত্ৰ। লোককথা মতে 1516 খ্ৰীষ্টাব্দতে কৰচুং সত্ৰ স্থাপিত কৰা হৈছিল। আৰু এই সত্ৰখনৰ বিৱৰণ স্থানীয় বাসিন্দা উৎপল গোস্বামীদেৱে ব্যাখ্যা কৰিব। আহকচোন শুনো। 1516 খ্ৰীষ্টাব্দত আমাৰ সত্ৰখন প্ৰতিষ্ঠা হৈছিলে। প্ৰথমতে এই সত্ৰখন উজনিত আছিলে। উজনিৰ শিৱসাগৰ জিলাত, বৰ্তমান শিৱসাগৰ জিলাত আছিলে। তাৰ পৰা মানুহৰ আক্ৰমণত এই সত্ৰখন নগাঁও জিলাৰ কৰচুং জেগাটুকুৰালৈ অহা হ'ল। এই সত্ৰত প্ৰথমতে 1100 পুৰা মাটি দিছিলে আহোম ৰজাই। তাৰপিছত সেই মাটিখিনি যেতিয়া তাত এৰি থৈ গুচি আহিলে, এৰি থৈ অহাৰ পিছত সত্ৰত ব্ৰিটিছ চৰকাৰে পিছত আহি পেলাই 1100 বিঘা মাটি সত্ৰৰ চলাবলৈ সত্ৰাধিকাৰক দানসূত্ৰে দিছিলে। সত্ৰত বিগ্ৰহজন কলীয়া গোসাঁই, শ্ৰী শ্ৰী কলীয়া গোসাঁই মহাপ্ৰভু, আৰু সত্ৰত যিজন শালেগ্ৰাম আছে সেই শালেগ্ৰামজনক ৰাজৰাজেশ্বৰ বুলি কোৱা হয়। সত্ৰৰ মূল অনুষ্ঠান জন্মাষ্টমী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ইয়াত প্ৰায় 3-4 দিনীয়া কাৰ্যসূচীৰে পালন কৰি অহা হৈছে আজিৰ পৰা 400 বছৰ জুৰি। আৰু এইটো ভাদ মাহৰ ৰোহিণী নক্ষত্ৰৰ দিনা আমি ইয়াত যিমান পাৰোঁ তিমান উলহ মালহেৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ভাগ পতাৰ উপৰিও মহাপুৰুষ শংকৰদেৱৰ তিথি, মহাপুৰুষ মাধৱদেৱৰ তিথি পতা হয়। লগত ইয়াত পতা হয় গৰখীয়া সভা পতা হয়, ফাকুৱা মানে দৌল উৎসৱ পতা হয়। যিহেতু বৰদোৱাখন আমাৰ ওচৰত, আমি বৰদোৱা বেছ সত্ৰ, সেইটো কাৰণে তাৰ লগত সংগতি ৰাখি ফাকুৱা অনুষ্ঠানটো আমি অতি সামান্যভাৱে এটা নিয়ম কৰি পেলাই ৰখা হয়। লগত ৰাস উৎসৱ পতা হয়। সত্ৰত কমেও 20,000তকৈ ওপৰ ভকত আছে, মানে শিষ্য, সত্ৰৰ শিষ্য আছে। মৰিগাঁও, শিৱসাগৰ, শোণিতপুৰকে আদি কৰি অসমৰ বিভিন্ন জেগাত শিষ্য প্ৰশিষ্য আছে এই সত্ৰত। সত্ৰখনৰ নৃত্য প্ৰসংগ 6 প্ৰসংগ চলে আৰু ভাদ মাহত 14 প্ৰসংগ এতিয়াও চলি আছে। সত্ৰখনত শৰণ ভজনকে আৰম্ভ কৰি যিখিনি মহাপুৰুষ গুৰুজনে আদৰ্শ দি থৈ গৈছিলে সেই আদৰ্শ মতেৰে 14 পুৰুষ ধৰি এই সত্ৰখন চলি আছে। সত্ৰৰ প্ৰথমজন সত্ৰাধিকাৰ আছিলে শ্ৰী শ্ৰী কেশৱ চন্দ্ৰ গোস্বামী। কেশৱ চন্দ্ৰ গোস্বামীৰ পিছত ভগৱান গোস্বামী আহিলে। আৰু মহাপুৰুষ গুৰুজনাই বৰদোৱা এৰি থৈ যোৱাৰ পিছত প্ৰায় 120 বছৰৰ পিছত, যিহেতু ৰজাসকলে ব্ৰাহ্মণক বেছি প্ৰাধান্য দিছিলে, ব্ৰাহ্মণ ভগৱান এটা আছিলে, ভগৱান এটাৰ নেতৃত্বত 120জন পায়ক লৈ গুৰুজনাৰ নাতিপুৰুষ দামোদৰ দেৱৰ লগত লগ লাগি পেলাই বৰদোৱা উদ্ধাৰ কাৰ্যত ভগৱান এটা সম্পূৰ্ণ অৰিহণা আগবঢ়াইছিলে। আৰু সেইমতে সত্ৰৰ যিটো নক্সা, বৰদোৱা কীৰ্তনঘৰ আৰু কৰচুং সত্ৰৰ নামঘৰ, এই দুই ভাগ সম্পূৰ্ণ একেই। আৰু এইটো দেহতত্বৰ লগত সম্পূৰ্ণভাৱে জড়িত আছে। যেনেকৈ ডিঙিৰ পৰা ওপৰৰখিনি আমাৰ মণিকূট, ডিঙিখিনি মাজৰখিনি, তাৰপিছতে আহি গ'ল কীৰ্তনঘৰ, মাজৰ যিখিনি হয় সেইখিনি নাট মন্দিৰা, তলৰখিনি সভাঘৰ। বৰদোৱা কীৰ্তনঘৰ আৰু কৰচুং সত্ৰ এই দুভাগেই অসমত একেই, মানে গুৰুজনাৰ আৰ্হিত প্ৰতিষ্ঠা সত্ৰ বুলি ক'ব পৰা যায় বা আমি কৈ অহা শুনিছোঁ। এতিয়া সত্ৰত পালনাম হয়। পালনাম দুদিনীয়া কাৰ্যসূচীৰে পালনাম হয়। পালনামত ভাওনা হয়। ভকত শংকৰদেৱৰ তিথিত বা মাধৱদেৱ পুৰুষৰ তিথিত 2খন তিথিতে ভোজন বাহাৰ আৰু দধিমথন ভাওনা অনুষ্ঠিত কৰি অহা হৈছে। সত্ৰৰ পৰম্পৰা ৰক্ষা কৰি শৰণ ভজনকে আদি কৰি যিখিনি সত্ৰ এখন চলিবলৈ নীতি নিয়মৰ প্ৰয়োজন, সেই গোটেইখিনি ব্যৱস্থা এতিয়ালৈকে চলি আছে আৰু আপোনালোকৰ আশীৰ্বাদত ভৱিষ্যতলৈ চলি যাব বুলি আমি আশা কৰিছোঁ। আৰু
আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি সঁচাকৈয়ে ভাল পালে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লাইক কমেণ্ট কৰক। ধন্যবাদ।